नमस्ते बेकारी बाबारा आज मैं कविता आबृत्ति करे कम्पुर खपुन भूत पाली कवि ज्योतिप्रसाद আগরওয়ালা मा मैं खपुन देखिलो दुटा टोर पाली आरु दुइजनी नाम चिलिका सकुतेलिका पिलिका पिलिका तिलिका तिलिका जखिनी स्वारी এটা কলা এটা বগা নাঙ পিঙত ভূত কথা পাতি তাকুত তাকুত কুত ইটুই কলে পুত 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 ইটুৱে মান নাক জোকাৰি ঠুট 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 দেখিবলৈ এনেই ভাল ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফাচ ফাচ মনে মনে কাম কৰে খাস খাস ধন্যবাদ। नमस्कार मोर नाम हर्षित शिवम आज এটা কবিতা আবৃত্তি করিম কবিতার নাম কম্পুর খপুন ফুট ওয়ালি কবি উৎকল জ্যোতিপ্রসাদ আগরওয়ালা মা মই খপুনত দেখিলো দুটা ফুটৰ পোৱালি আৰু দুজনী নাক চিলিকা সুকুতেলিকা পিলিকা পিলিকা তিলিকা তিলিকা এটা কলা এটা বগা না ভূত কথা পাতে তাকুত তাকুত কুট এটাই কলে পুট 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 এটুই মা নাক জোকাৰি কলে ঠুট ঠুট দেখিবলৈ এনে ভাল ফুট পোৱালি নাচ কিবা কিবি গাই খুচ খাচ খাচ মনে মনে কান করে খুচ খাচ খাচ ধন্যবাদ। নমস্কাৰ মই খাতি জানি বৰা হৰি থাকো কোৱা না মই আপোনাক দেখিলো এটা মোটাৰ প্ৰায় আজনী নাচিলিকা চকুতেলিকা পিলিকা পিলিকা জখিনী ছোৱালী এটা কলা এটা বগা এমন ফিমা ভূত কথা পাতে তাকুত তাকুত কুট এটা করে পুট 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 এটুৱে নাক জোকাৰি কৰে দুট 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 দেখিবলৈ এনে ভাল ভূত পালি নাচ কিবা কিবি কাম কৰি ফুচ ফাচ ফাচ। থেংক ইউ। নমস্কাৰ মোৰ নাম হয় সুৰেজিতা ৰুদ্ৰস বৰা মই এটা কবিতা আবৃত্তি কৰিম নামটো হয় কম্পুৰ সপোন ভূত পোৱালি মা মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাম গিলিকা চকুতেলিকা পিলিকা পিলিকা তিলিকা তিলিকা জখিনী ছোৱালী এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতে তাকুত তাকুত কুট এটাই কলে পুট 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 এটুৱে নাক জোকাৰি কলে দুট 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 এনে ভাল লাগে ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফাচ ফাচ মনে মনে গান কৰে ফুচ খাচ খাচ। নমস্কাৰ। নমস্কাৰ মই আজি এটা কবিতা আবৃত্তি কৰিম তাৰ নাম হয় ও কোকা হাতী ও কোকা হাতী মই যেন তোমাৰ নাতি মস্ত এটা পেট দীঘল এটা নেচ চুলুকেইটা সৰু সৰু নাচগীতা যে আজি বজাৰত নাপাই বিচনী ও কোকা দিবানে তোমাৰ কাণ দুখনি Old MacDonald had a farm, E-I-E-I-O, and on his farm he had a cow, E-I-E-I-O, and moo-moo here and moo-moo there, and there no ever moo-moo. Old MacDonald had a farm,
Hello, I am Narayan Hussain. Today I am going to say an English poem. I am a policeman with my stars. I help people near and far. If you have a problem, call on me. I will be there. 1, 2, 3. Thank you. নমস্কাৰ, মোৰ নাম অনুষ্কা কলিতা। আজি মই এটা কবিতা আবৃত্তি কৰিম। সেই কবিতাটোৰ নাম হ'ল জয়, কবি মোহাম্মদ ইব্ৰাহিম আলী। জয়, আমি যেতিয়া ডাঙৰ হ'ম কৰিম ডাঙৰ কাম, দেশ বিদেশৰ কথা শিকিম ৰাখিম দেশৰ নাম, দেশৰ হতে প্ৰাণ বলি দিম ধৰ্মৰ জয় গাম, সত্য পথৰ সপোন পুৰীত সৰগ দেখা পাম, বিহু আমাৰ পথৰ সহায় মনত কিহৰ ভয়, ভুৱন জিঙি ৰিঙিয়াই গাম জয় অসমৰ জয়, জয় ভাৰতৰ জয়। ধন্যবাদ। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ নাম হ'ল লঘোণ। লঘোণ, কবি নৱকান্ত বৰুৱা। একোকে নাখাওঁ, একেবাৰে খোকোৱা, আছে যদি আধাকে চিৰা দিবা ভাল চাই, দৈ মোক নালাগে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুণ নেকি লৈ আহ এইফালে, নাই যদি মালভোগ জাহাজী কলা জ্ঞান, আৰু একো নালাগে এই হ'ব জলপান, আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান, পাপৰ আছিল বোলে আমাৰ ঠাইত শেষচোন, আচাৰ ওলাব পাৰে বিচাৰিলে চুপ পায়, ৰৌ মাছ ভজা আছে তাৰ পিছত দে, এই হ'ব লঘোণ আৰু একো নালাগে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰিধাংশু ৰুদ্ৰজ বৰা। আজি মই কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ লঘোণ। কবি শ্ৰী নৱকান্ত বৰুৱা। একোকে নাখাওঁ আজি, একেবাৰে ভোগ নাই, আছে যদি আধাহে চিৰা দিবা ভাল চাই, দৈ মোক নালাগে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ ইফালে, নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নালাগে এই হ'ব জলপান, আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰে বাবে ভাজি থোৱা দুটামান আলুৱান, পাপৰ আছিল বোলে আঙঠাত ঠেকচোন, আচাৰো ওলাবলৈ পাৰে বিচাৰিলে চুকোন, ৰৌ মাছ ভজা আছে তাৰো দুচকল মান দে, এই হ'ব লঘোণত আৰু একো নালাগে। ধন্যবাদ। Johnny, Johnny, yes, Papa. Eating sugar, no, Papa. Telling lies, no, Papa. Open your mouth, ha, ha, ha. Thank you. নমস্কাৰ, মোৰ নাম শ্ৰী ৰণবীৰ ফুকন। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল সময় অমূল্য ধন। কবিজনৰ নাম হ'ল ধনাই বৰা। সময় নদীৰ দৰে ধীৰে বৈ যায়, উভতে এবাৰ গ'লে আৰু পুনৰাই, যত মহামূল্য বস্তু পাই মূল্য ধীৰে ধীৰে সংশোধন সময় নিমিলে, সময় নকৰে নষ্ট যিটো অকাজন, বৰ লোক হয় সেইটো পৃথিৱীৰ মাজত, যিজনে সময় বৃথাত কৰে অপব্যয়, বৰ চিৰকাল পৃথিৱীত দুখ তাৰ দয়, বৃথাতে কটাই কাল এলেহুৱা জনে, দৰিদ্ৰ ভিক্ষুক হয় সেইকাৰণে, এতেকে সেই প্ৰিয় ল'ৰা উপদেশ ধৰা, সময়ৰ ব্যৱহাৰ ভালদৰে কৰা। ধন্যবাদ।